কাটিলে আপোনালোকে কি কৰিব বা ভৰি কাটিছে অলপমান কৰবাত শৰীৰৰ অংশত কাটিছে তেতিয়া কি কৰিব বডি পাৰ্টত কাটিছে তেতিয়া আপুনি সেই অংশটো ধুই ল'ব সেই পাৰ্টটো এৰিয়াটো ভালকে সাবন মাৰি ধুই ল'ব অলপমান জ্বলিব পাৰে সাবন লাগিলে একো নহয় বিষ হ'ব কিন্তু অলপমান ধুই সাফা কৰিলে কি হয় আমাৰ ক্লিন হৈ যাব ধুনিয়া সাফা হৈ যাব যোনবিলাক বেয়া তাত ব্যাকটেৰিয়া ভাইৰাছ থাকিলে ওলাই যাব বা মৰি যাব বা যোনবিলাক ডাৰ্টি থাকে এইখিনি গুছি যাব কেতিয়াবা পুৰণা গজাল সোমাব পাৰে লেতেৰা বাহ সোমাব পাৰে তেনেকে জুঙা বস্তুৱে কাটিব পাৰে হয়নে নহয় তো এতিয়া কি কৰিব কি মলম লগাব পাৰি ঠিক আছে পভিডন আয়োডিন অইনমেন্ট হেতু চৰকাৰী হস্পিটালত ফ্ৰী কেও পায় আপুনি ফ্ৰী কেও ব্যৱহাৰ কৰিব পাৰিব হেকাৰণে ঘৰত পভিডন আয়োডিন অইনমেন্ট কিনি থব লাগে ইমাৰ্জেন্সি কাৰণে সৰু হুৰা কাটি ইনজুৰিৰ কাৰণে কৈছো ডাঙৰ পুৰা ব্লিডিং হৈ আছে তেনেকুৱা ক্ষেত্ৰত কোৱা নাই সৰু কাটিছে ব্লাড ওলাই ৰৈ গল তাৰ পাছত কি কৰিব ধুই কিনে পভিডন আয়োডিন অইনমেন্ট লগাব ঠিক আছে এক নম্বৰ কথা দুই নম্বৰ আপুনি টিটি ইনজেকচন হেতু উইদিন 48 আৱাৰ্ছ ল'ব লাগিব টিটি ইনজেকচন বা যদি আগতে লৈ থোৱা থাকে তেনেহলে নললেও হ'ব আৰু যিমান সোনকালে পাৰি টিটি ইনজেকচনটো ল'ব লাগে টিটেনাছ টক্সইড ইনজেকচন বেছি দাম নহয় 10-15 টকাতে আই থিংক হৈ যাব ইমানে দাম হয় গতিকে কাট ইনজুৰি হলে আপোনালোকে কেতিয়াও অৱহেলা নকৰিব ধুই কিনে পভিডন আয়োডিন অইনমেন্ট লগাব সোনকালে শুকাব হেতু লগালে বা ব্যাকটেৰিয়া বীজাণু থাকিলে মাৰি দিয়ে আৰু টিটি ইনজেকচনটো ল'ব লাগিব আৰু যদি বেছিকে কাটিছে বা কাৰোবাৰ যদি ডায়াবেটিস আছে তেনেহলে ডক্টৰক দেখাব লাগিব আৰু বেছি বিষ হলে বিষৰ টেবলেট বা গেছৰ কেপচুল লগত খাব লাগিব সেইখিনি বাদ দিয়ক যদি মানে সৰু হুৰা ঘৰত মানে কাটে তাই সেই ধৰণৰ কথা কৈছো যদি বেছিকে কাটে তেতিয়া হলেতো এন্টিবায়োটিক কোৰ্সও কৰিবলগীয়া হ'ব পাৰে ঠিক আছে আজিৰ ভিডিওটো এইখিনিয়ে সো থ্যাংক ইউ